দাদা চাকি ল'ব নেকি? চাকি মমবাতি সোমাব পাৰোঁ নে এটা? চাকি ল'ব নেকি? চাকি বঢ়িয়া চাকি মমবাতি আছে। চাকি চাও কি চাকি? চাকি আপুনি চাব পাৰে এইটো। দিছোঁ দে চাকি দে। চাকি কিমান দিম দাদা? 100 দে। 100 আৰু মমবাতি নলয় নেকি? মমবাতি 100 দি আৰু ধূপ দিবি দি তই। লওক কিমান হ'ল? দাদা আপোনাৰ 200 টকা হ'ব। 200 টকা ন? দাদা কি দাদা 20 টকা 30 টকা লাভ হয় দাদা। হ'ব যা 200 টকা বহুত বেছি হৈছে। দাদা মই দিব পাৰিলে দিলো হয়। হ'ব যা 100 টকা নহয় দাদা হ'ব। আমাৰ তাৰমানে বেছি লাভ নাথাকে দাদা। 20 টকা 30 টকা মই এই দোকানৰ পৰা আহিব পাৰিম কলিজাৰ দোকানত যা দাদা। এইখিনি বস্তু क्यों किसी को वफा के बदले वफा नहीं मिलती, क्यों किसी को दुआ के बदले दुआ नहीं मिलती। হেৰি চাকি আৰু ধূপ দেখাবচোন। কিমান হ'ল? 500 টকা। মই আহি আছোঁ ৰ'ব, অকণমান ৰাখিব চৈটো, আহি আছোঁ মই। চাকি বিক্ৰী কৰা যে এটা আছিল সেইটো কোনফালে গৈছিল? এইফালে গৈছে। ভাগে টকা বিক্ৰী হয়। আজি 1 টকাৰো বিক্ৰী হোৱা নাই। মই গোটেই বিক্ৰী হয়। গোটেই চেজৰ নেকি? তেনেহ'লে মই যাই থাকোঁ। তই ঘৰত যাবি? যা আৰু মইতো এতিয়া যাব নোৱাৰোঁ। মোৰ সৰু সৰু ভাইটি ভণ্টিকেইটা আছে ঘৰত। দেৱালী বুলি সিহঁতলৈও মই 100 টকা পইচা দিলে নহ'ব। তেনেহ'লে তই যাই থাক, মই যাই থাকিম। ভাইটি চাকি কেনেকৈ দিছে? দাদা চাকি কেনেকৈ দিছে? দাদা আপুনি আৰু আমাৰ পৰা বস্তু কিনিব নে? আপোনাৰ ডাঙৰ ডাঙৰ দোকান আছে তাৰ পৰা ল'ব। এই সেইবোৰ বাদ দে, চাকি কেনেকৈ দিছে হ'ব? চাকি কৈছোঁৱেই দেখোন আপোনাক। কিমান? লওক আৰু আপুনি। মইতো ল'মেই। এইখিনি গোটেইখিনি ল'ব নেকি? চাকি গোটেইখিনিত কিমান? চাকি গোটেইখিনিত 250 টকা হ'ব। এই গোটেই মমবাতি চাকি গোটেই টুকুৰিটো হৈছে কিমান হ'ব? গোটেইখিনি গোটেইখিনি 500 হ'ব। 500 টকা ন? এটা কাম কৰ, এই 500 ল আৰু এইখিনি 800 টকা দিছোঁ ল। বাকী 300 টকা মই তোৰ দেৱালীৰ কাৰণে দিছোঁ। তই সেইখিনি দে, এতিয়া ঘৰত যা, গৈ তই তোৰ ভাইটি ভণ্টিকেইটাৰ লগত দেৱালী পালন কৰ। ঠিক আছে?